ভিতৰটো মানে ইমান ধুনীয়া নহয়, মই নিজে পাগল হৈ গৈছিলোঁ। আপোনালোককো দেখাম আকৌ। হেল্ল' এভৰিৱান, মোৰ ব্লগত থকা সকলো বন্ধু বান্ধৱীকে মোৰ ফালৰ পৰা স্বাগতম জনালোঁ। আৰু নতুনকৈ মোৰ ভিডিঅ'টো চাই থকা সকলোলৈকো মোৰ ফালৰ পৰা স্বাগতম থাকিল। আজি মই ক'ত আছোঁ জানেনে বাৰু? নকওঁ, ভিতৰত দেখাম আপোনালোকক ব'ল। মানে দেখি পাগল হৈ যাব। এই দেখিছেনে? ডিব্ৰুগড় আহিছিলোঁ, HM ৰিজৰ্ট সোমাইছোঁ। ব'লকচোন ব'লক। বহুত ধুনীয়া ভিতৰটো, আপোনালোকক দেখাম। বাহিৰত দেখি অহাখন মেইন গেট, আৰু এইখন চাগে ৰিজৰ্টৰ ভিতৰত সোমোৱা ছেকেণ্ড গেট। শুনিছিলোঁ এণ্ট্ৰি ফিজ ল'ব বুলি। ক'তা, ইয়াতচোন মানুহে নাই, খালী। আজি চাগে এণ্ট্ৰি ফি দিছে। ভালেই হ'ল দিয়ক, মোৰ বাজেটৰ ওজনটো অলপ পাতল হ'ব। কপালখন ভাল। এইবোৰ বাদ দিয়ক, সোনকালে ভিতৰত যাওঁ। ভিতৰখন চাবলৈ মন গৈছে। বাপৰে, এইটো ঘৰেই নে কি? মোবাইলতহে দেখি থাকোঁ এনেকুৱা ডিজাইনৰ ঘৰবোৰ। আজি মুখৰ আগত দেখিলোঁ। মই অসমতেই আছোঁনে বাৰু? সঁচাকৈ বাহিৰত থকা নিচিনা ফিল এটা হৈছে দেই। অলপ দেৰিৰ বাবে মনতে ভাবি লৈছোঁ মই বাহিৰত ফুৰি আছোঁ বুলি। বাপৰে, এইটো এটা কমটি ধুনীয়া ঘৰ বনাইছেনে? ব্ৰেইন কিন্তু ভাল খটাইছে দেই। ৰিজৰ্টৰ অনাৰজনক মোৰ ফালৰ পৰা থেংক ইউ কৈছোঁ, অসমতে থাকি আমাক বাহিৰৰ ফিল এটা দিয়াৰ বাবে। মেচিন গড়গড়াই আছে, ভিতৰত চাগে আৰু কিবা বনাই আছে। ৱাও, এনেই ধুনীয়া লাগিছে ঠাইডোখৰ। আকাশখনে আকৌ আৰু ধুনীয়া কৰি তুলিছে নহয়নে? বাপৰে, কটেজকেইটাও কিন্তু মজা লাগিছে ডিজাইনটো দেই। চব মানে অল টোটেল মানে চব বস্তুৱে বাহিৰৰ ধুনীয়া ফিল এটা দি আছে। টাবকেইটাও ইমান ধুনীয়া সজাইছে। ভিতৰ ডেক'ৰেটখিনি চাওকচোন, বহুত ধুনীয়া মানে। আৰু এইফালে ব্ৰহ্মপুত্ৰৰ পৰা বতাহ আহি আছে। মাতটো শুনিছেনে বাৰু অলপকৈ? তাৰ ওপৰত আকৌ চৰাই চিৰিকটিৰ মাত। বহুত ধুনীয়া মানে, বুজাব নোৱাৰিছোঁ। এইখনত ফটো মাৰিব লাগিব, ৰ'ব। ফটো ভিডিঅ'বিলাকত দেখিছোঁ এইডোখৰ ঠাই বৰ ধুনীয়া লাগে। পানী পৰি থাকে আৰু লগতে লাইটিং দিয়া থাকে, বহুত ধুনীয়া লাগে। ৰাতিপুৱা হ'লে দেখিলোঁহেঁতেন চাগে। একো নাই, আজি দিনত আহিলোঁ, পাছত আকৌ আহিম এদিন ৰাতি। এইখন ৰেষ্টুৰেণ্টেই হ'ব লাগিব। ভিতৰৰ ডেক'ৰেটটো দেখি লাগিছে ৰেষ্টুৰেণ্ট নিচিনা। পাছত সোমাম। বাহিৰখিনি এতিয়া ভালকৈ চাই লওঁ, ফটো চটো মাৰি লওঁ। এইখন পাৰ্ক যেন লাগিছে। এইখননো কিয় এৰি দিওঁ? ব'লক, ইয়াতো সোমাওঁগৈ। অলপ বেঞ্চখনত বহি ময়ো ধুনীয়াকৈ ফিল এটা ল'লোঁ। কিবা এটা খাই লওঁ ৰ'ব, তাৰপাছত আকৌ চাম। প্ৰথম পানী এগিলাচ খাই লৈছোঁ ৰ'ব।
ৰ'ল এটা অৰ্ডাৰ দিলোঁ ষ্টাইলত খাবলৈ, লগতে চিকেন পিজ্জা এটাও। দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? মোৰলৈ লাগিছে দেই। ক'ল্ড ড্ৰিংকছৰ লগত পিজ্জাটো খাই লওঁ দেই মই। খোৱা বস্তুবোৰ নাখায় এনেকৈ ভিডিঅ' বনাই থাকিলে ওচৰত বহি থকা মানুহবোৰে বৰ বেয়াকৈ চাই থাকে। এইকেইটা বাৰু গল্ডেন ৰিট্ৰিভাৰ হয়নে বাৰু? হয় লাগিছে মোৰ। ৰিজৰ্টৰ পৰা আহি বগীবিল ব্ৰিজৰ ওপৰেদি ব্ৰহ্মপুত্ৰখন চাবলৈ আহিলোঁ। সন্ধিয়া সময়ত মানে ইমান ধুনীয়া লাগে বুজাব নোৱাৰি। লাইটবোৰ জ্বলিবলৈ আৰম্ভ কৰিছে লাহে লাহে আৰু বেছি ধুনীয়া লাগি গৈছে। বেছি দেৰি নকৰোঁ, ঘৰলৈ যাবলৈ আছে। তো এতিয়া ঘৰলৈ যামগৈ আৰু আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।